हेलो गाइस সকলোৱে ভালে আছে চাই তো গুড মৰ্নিং এতিয়া বাজিলে 10টা আৰু আমি লগতে মোৰ সৰু ভাই আৰু ইয়া মোৰ BMW টো চাপ আৰু আমি মানে এতিয়া যাবলৈ ওলালো তো বলক ভিডিওটো আমি আৰম্ভ কৰো बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है কালি মই নতুন মোবাইল আনিলোঁ ৰাতি তো মানে বহুতে এক্সাইটেড হৈ আছে তো ব্লগ বনাবৰ কাৰণে কাৰণ মোৰ এটা মোবাইল আছিল মানে সৰু ইমান ভাল নহয় তো সেইকাৰণে মানে পুৱাই এতিয়া মানে বাজে 10:30 মান আৰু বহুতে মানে মনটো ইমানেই ভাল লাগি আছে মানে মই ভিডিঅ' বনাম আৰু আপলোড ইউটিউবত আৰু ভাতো খোৱা নাই সেইকাৰণে আৰু বহুত ফূৰ্তি লাগি আছে কাৰণ আজি মই নতুন মানে লাইফত প্ৰথমবাৰ এনেকুৱা মানে কাম কৰিবলৈ গৈ আছোঁ মানে ভিডিঅ' বনাবলৈ গৈ আছোঁ তো সেইকাৰণে মানে বহুতে মনটো ভাল লাগি আছে আৰু এনেকুৱা কৰি আমি আহি পালোঁ আৰু বেছি দূৰ নাই তো আপোনালোকক দেখুৱাম আমাৰ অসমৰ বিখ্যাত চাহপাতি বাগান তো বলক আমি এতিয়া লাহে গৈ এইটো হয় আমাৰ সৰু ভাইটো আৰু মানে আমি দুটাই গৈ আছোঁ তো বেছিৰা গৰমত অকণমান চাইকেল চলাবলৈ দিছোঁ আৰু বহুত কষ্ট হৈছে যেনিবা আৰু মই মানে ভিডিঅ' বনাই আছোঁ তো সেইকাৰণে মানে দিয়া নাই আকৌ আৰু ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ আৰু যিখন আমি ঠাইত আহিবলৈ মানে বহুতখন অপেক্ষা কৰি আছিলোঁ তো সেইখনতে আহি পালোঁ আপোনালোকক দেখুৱাম ফাইনেলি আহি পালোঁ ইয়াৰ চাওক আমাৰ অসমৰ চাহপাতি বাগান তো মানে বহুতেই ভাল লাগি আছে ঠাইটো আৰু ইয়া হ'ল চাওক মানে যিটো আমি চাহ খাওঁ ন সেইটো চাহপাতি বাগান তো বহুত ভাল লাগি আছে আৰু মানে যোনফালে চাওঁ সিফালে আৰু চব চাহপাতি মানে একদম বঢ়িয়া লাগি আছে আৰু মোৰ লগতে আছে সৰু ভাই আৰু ইয়া হ'ল মোৰ BMW চাওক আৰু এতিয়া মানে আমি দুটাই আহিলোঁ আৰু এতিয়া আহি কিনে ফটো চটো উঠিম আৰু মানে কি ক'ম আৰু বহুত ভাল লাগি আছে আৰু সেইকাৰণে তো এতিয়া মানে অকণমান ফটো চটো উঠা হৈ গ'ল আৰু এতিয়া মানে অকণমান ঘূৰিম তো বহুত ৰ'দো দি আছে মানে আমাৰ বিৰাট আজি মানে বহুত ৰ'দ দি আছে আৰু বেছি টাইম নাথাকিম আৰু অলপমান চাই পিনে যাম আৰু সৰু ভাইটো কৈ আছে মোক গৰম লাগি আছে আৰু ইয়াৰ চাওক তাৰ লেভেলটো চাওক হেডফোন লগাইছে আৰু ছানগ্লাছ আৰু পেণ্টটো চাওক মানে
বহুত ভাল লাগি আছে আৰু মানে ষ্টাইল কৰি আহিছে অকণমান। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी। ফাইনেলি আমাৰ বহুত গৰম লাগি আছে তো সেইকাৰণে আকৌ ঘৰত যাবই লাগিব চাগে। বহুত গৰম দি আছে, ৰ'দটো বহুত দি আছে আৰু সেইকাৰণে মানে এতিয়া ঘৰত যাবলৈ আমি ওলালোঁ। তো ঘৰত গৈ কেনে ইয়াতে অকণমান ঠাণ্ডা পালোঁ আৰু মানে বহুত ইয়াচাৰ ওপৰত গাছ বহুতে ঠাণ্ডা মানে ভাল লাগি আছে। তো অকণমান ইয়াতে 2 মিনিটমান ৰেষ্ট ল'ম আৰু ৰেষ্ট লৈ অকণমান ঘূৰি ঘূৰি তো আমি ঘৰত যাম। তো গাইজ যদি ভিডিঅ'বোৰ ভাল লাগে তো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা। তো